Respected viewers and my dear friends, welcome back. আজি আলোচনা কৰিম গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্ট টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব তাৰপিছত গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্ট হ'ব ইয়াতে যিকেইটা গ্ৰেজুৱেট টিচাৰৰ লিষ্ট দিছে গ্ৰেজুৱেট টিচাৰ সায়েন্স গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স গ্ৰেজুৱেট টিচাৰ আৰ্টছ গ্ৰেজুৱেট টিচাৰ হিন্দী এণ্ড গ্ৰেজুৱেট টিচাৰ সংস্কৃত এই ভিতৰত গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সটো এইবাৰ নতুন দিছে তো এই গোটেইকেইটা মানে ক্যাটাগরির কার বেশি মানে চান্স আছে মই এইটো আপোনালোকৰ লগত শেয়াৰ কৰি আছো আৰু সেই ক্যান্ডিডেটবোৰক মই ক'বলৈ খুজিছো যে আপোনালোকৰ বেশি চান্স আছে তুলনামূলকভাৱে অন্যান্য ক্যান্ডিডেটৰ মানে লগত এইবাৰ যেটো নতুন ক্ৰিয়েচন কৰিছে গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স আৰু ইয়াৰ যেটো ক্ৰাইটেৰিয়া দিছে সেই হিচাপে গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ বেশি চান্স আছে আৰু এই গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ কাট অফ এই বাকি ক্যাটাগরিতকৈ ডেফিনেটলি কম হ'ব আপোনালোকে মোৰ এই কথাটো মনত ৰাখিব আৰু তাৰে মই ৰিজাল্ট দিয়াৰ পিছত বা ৰিক্ৰুটমেন্ট হোৱাৰ পিছত আপোনালোকে মিলাই ল'ব যে গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ মানে কাট অফ বাকিবোৰৰ তুলনাত কম গৈছে না নগৈছে মই এইটো ক্যালকুলেশন কৰিলো যেহেতু এইটো নতুন আৰু যেটো ক্ৰাইটেৰিয়া দিছে যে বিএসসি হলে মেথামেটিক্স মেজৰ থাকিব লাগিব আৰু বিএসসিত মেজৰ নাথাকিলে এজ এ সাবজেক্ট হিসাবে থাকিব লাগিব ম্যাথমেটিক্স লগতে এমএসসি ম্যাথমেটিক্স লৈ পাস কৰিব লাগিব তো এই ক্ৰাইটেৰিয়াত বহু ক্যান্ডিডেট এনেই মানে পিছ পৰি যাব তো সেই কাৰণে মই কৈছো যে গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ পোষ্টৰ বহুত আছে 1766 পোষ্ট আছে তো ইয়াতকৈ সায়েন্সৰ পোষ্ট বেছি আছে তুলনামূলকভাৱে সায়েন্সৰ মানুহ বেছি থাকিব মেথছৰ মানুহ কম থাকিব আপোনালোকে এইটো বস্তুটো মনত ৰাখক যিখিনি মেথামেটিক্সৰ আছে মোক দুজনৰ লগত কথা হৈছে দুজন মোৰ বিভিন্ন অসমৰ স্থানৰ পৰা মোক ফোন কৰিছে অকমান যেটো ক্ৰাইটেৰিয়া লৈ অকমান কনফিউজন হৈ আছিল অৱশ্যে কনফিউজনটো দূৰ কৰিছো তো এই যে মেথামেটিক্সৰ যে ক্যান্ডিডেট এই ক্যান্ডিডেটেই কম থাকিব তো সেই কাৰণে গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ এইবাৰ কিন্তু এটা ফুল চান্স আপোনালোকৰ এইবাৰ অন্যান্য ক্যাটাগরিতকৈ আপোনালোকে ডেফিনেটলি এটা চান্স প্ৰফিট বেছি পাব কাৰণ আপোনালোকৰ ক্যান্ডিডেট কম থাকিব টোটাল ক্যান্ডিডেট কম থাকিব আৰু যেটো পোষ্ট আছে মানে যদি প্ৰভিন্সিয়েলিষ্ট স্কুলৰ কথাই ধৰো 8230 পোষ্ট আছে তা আপুনি কল্পনা কৰক যে 8000 গ্ৰেজুৱেট টিচাৰ পোষ্ট মানে বহু পোষ্ট তো যিকে নহওক আপোনালোকৰ মই এই কথাটো মানে শেয়াৰ কৰি আছো যে যিবিলাকে যি ক্যাটাগৰি নহওক কিয় আপোনালোকে এতিয়াৰ পৰাই ষ্টাডি আৰম্ভ কৰি দিয়ক হয় যিমান পাৰে মানে আপোনালোকে সিলেবাস ৰিলেটেড সেৱা আৰু কাউন্সিলৰ কিতাপখিনি পঢ়ক বেছিকৈ ইয়াতে কিন্তু বহুখিনি আপোনালোকৰ কোৱেশ্চন আনসাৰ সলভ হৈ যাব আৰু চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিত বেছিভাগ মানে ইম্পৰ্টেন্ট টপিক এটোই কাৰণ ইয়াতে মাৰ্ক কেতিয়াবা কম উঠে আকৌ কেতিয়াবা বেছি উঠি যায় মানে এই সেকেন্ডাৰী লেভেলৰ যেটো পেডাগজি মই কালি এটা ভিডিও প্ৰস্তুত কৰিছিলো জাস্ট অকমান এটা ইন্ট্ৰোডাকশনৰ কাৰণে সেকেন্ডাৰী লেভেলৰ টেটত হাই স্কুল বা হায়াৰ সেকেন্ডাৰী লেভেলৰ টেটত কিন্তু পেডাগজি বেছিভাগেই কৈশোৰ কালৰো বেছি দিয়ে তো ইয়াৰ ওপৰত মই ভিডিও প্ৰস্তুত কৰিম আকলৈ কাৰণ মই চাইল্ড পেডাগজিৰ ওপৰত বহুত কেইটা ভিডিও প্ৰস্তুত কৰিছো ইয়াৰ আগতে তো আপোনালোকক মই যিমান পাৰো আপোনালোকক চেষ্টা কৰিম সহায় কৰিবলৈ তো বাকি যিখিনি আপোনাৰ সিলেবাস ৰিলেটেড যে সেৱা আৰু কাউন্সিলৰ কিতাপ আছে এনসিআরটি কিতাপ যেটো এসসিআরটি প্ৰকাশিত কৰে ঠিক তেনে সেই কিতাপটো আপোনাৰ অলপ দীঘল পঢ়িব লাগিব কিন্তু সেই কিতাপত কিন্তু আপুনি একদম শুদ্ধ এনসাৰটো পাব যেনেকুৱা গাইড বুক কিনিলে তাত বহুত এনসাৰ ভুল থাকে আৰু সেই হিচাপে এনসাৰ ভুলো হয় কেতিয়াবা গাইড বুকৰ এনসাৰ প্ৰপাৰলি যদি আপুনি লিখি আহে ভুলো হ'ব পাৰে গতিকে আপোনালোকে কি কয় এনসিআরটি কিতাপ যেটো এসসিআরটি প্ৰকাশিত কৰে সেৱা আৰু কাউন্সিলৰ কিতাপখিনি গোটেইখিনি সিলেবাস যিখিনি আছে ৰিলেটেড সিলেবাসটো পঢ়ি লওক আৰু পেডাগজিৰ কাৰণে যিকোনো গ্ৰেজুৱেচনৰ এডুকেশ্যন মেজৰৰ যিবোৰ কিতাপ আছে সেই কিতাপৰ পৰা আপুনি সলিডিটি পাব আৰু তাতে বহুত ভাল ভাল টপিক আছে যেটো একদম 100% আপোনাৰ মানে শুদ্ধ আৰু কি 100% কাৰেক্ট গাইড বুকত যদি আপুনি পঢ়ে কেতিয়াবা কনফিউজ লাগিব পাৰে এনেই পেডাগজিটো কনফিউজ টাইপৰ সাবজেক্ট আৰু যদি এনসাৰ ভুল দিয়ে তেতিয়াহ'লে আৰু কনফিউজ লাগি যায়
তো সেইকাৰণে আপোনালোকে প্ৰস্তুতি কেনেকৈ ল'ব ইয়াত মই আৰু বেছিকৈ আলোচনা কৰিম লাহে লাহে যেতিয়া আৰু এক্সাম আহি থাকিব। তো অহাকালিৰ পৰা 21 তাৰিখৰ পৰা পৰ্টেলৰ লিংকটো খুলি দিব, আপোনালোকে এপ্লাই কৰি দিয়ক। আৰু এই এপ্লাইৰ প্ৰচিডিউৰ মাজত যদি কিবা কনফিউজন আছে তেনেহ'লে অৱশ্যে মোৰ কমেণ্টত জনাব। মই যদি সেই এনচাৰটো মই যদি নিজে জানো তেনেহ'লে দিবলৈ চেষ্টা কৰিম, কালেকশ্যন কৰি মই আকৌ সংগ্ৰহ কৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ' ইমান লং নকৰোঁ, জাষ্ট মানে এইখিনি আলোচনা আছিল আজি শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টো যদি আপোনাৰ ভাল লাগে তেনেহ'লে লাইক কৰি দিব, আৰু আপুনি এই চেনেলটো যদি নতুন চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। মই প্ৰিপাৰেশ্যন অফ এক্সামিনেশ্যন ভিডিঅ' বনাই থাকোঁ, লগতে গভট ইনফৰমেশ্যন ভিডিঅ' বনাই থাকোঁ। চ' আপোনালোকলৈ শুভকামনা যাচিছোঁ। কালিৰ পৰা এপ্লিকেশ্যন আৰম্ভ হ'ব, এপ্লিকেশ্যন কৰি থাকক, 15 নৱেম্বৰলৈকে কৰিব পাৰিব। তো সকলোকে শুভকামনা যাচি মই আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।